হেল্ল' দোস্ত, প্ৰথমতে মই মাছ দেখাইছোঁ, ভাবিছে চাগে আপোনালোকে কি কৰিব ন। তো মই আজি শুকান মাছৰ লগত কচু থু দি পেলাই এটা ৰেচিপি বনাম। আৰু আপোনালোকে এবাৰ এনেধৰণে ৰেচিপিটো বনাই পেলাই খাই চাবচোন, খুব একদম সোৱাদ লগা ৰেচিপি হয়। প্ৰথমত মই কি কৰিছোঁ, মাছটো গৰম পানী দি ভিজাই থৈছোঁ, কাৰণ মাছত বালি থাকে। তো সেই গতিকে গৰম পানী দি দিব, তাৰ বালি চালি চব চাফা হৈ যাব মাছটো। তাৰপিছত মই এইফালে নহৰু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। নহৰু পিঁয়াজটো প্ৰথমত মই কাটি পেলাই ৰেডি কৰি ল'ম। আৰু গৰম দিনত কি হয়, কচু থু ওলায় ন, খাব লাগে। কচু থুটো বহুত এটা ভাল বস্তু হয়, সদায় নহয়, সপ্তাহত এদিন খাব লাগে। ধুনীয়াকৈ মই পিঁয়াজটো কাটি ল'লোঁ। কটাৰ পিছত নহৰুকেইটা কি কৰিম, মই অলপ এনেকৈ হেঁচি পেলাই তেতালি দিম নহৰুকেইটা। এতিয়া মিহি কৰিব নালাগে। আৰু এইখিনিতে মোৰ চাকুখন ভাগি গ'ল, দেখিছেনে? চাওক, অকণমান হেঁচি দিওঁতে চাকুখন ভাগি থাকিলে। আচ্ছা, হ'ব, একো নাই। তাৰপিছত মই এইকেইটা ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছত এতিয়া মই কি কৰিম, কচু থুৰ লগত আম দিব লাগে। আম দিলে খুব খাবলৈ টেষ্টি হয়। আমটো মই পিহনি ধুনীয়াকৈ পিচি লৈছোঁ মিহিকৈ। মিহিকৈ পিচি ল'ব। আৰু কচু থু আৰু শুকান মাছৰ লগত টেঙাটো হ'বই লাগে ন, টেঙাটোৰ কাৰণে মই আমটো দিছোঁ। আৰু মোৰ ল'ৰাই বহুত ডিষ্টাৰ্ব দি আছে। এইটো চাওক, দেখিছে কিনাৰত চাওক, চুকলে একদম ডিষ্টাৰ্ব দি আছে। এই জানানে, কিবা এটা কাম কৰিলে বহুত ডিষ্টাৰ্ব দিয়ে। আৰু এইফালে মই কচু থু ধুই পেলাই ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছত কচু থুকেইটা ধুনীয়াকৈ মই কাটি ল'ম। সৰুকৈও কাটিব পাৰিব বা ডাঙৰকৈও কাটিব পাৰিব। কাৰণ এতিয়া কচু থু খোৱা দিন হয়। তো সেই গতিকে ভাবিলোঁ কিয় এই ৰেচিপিটো মই আপোনালোকৰ মাজলৈ দিওঁ। আপোনালোকেও যদি চাই পেলাই শিকি পেলাই যদি খাব বিচাৰে, খাব পাৰিব ধুনীয়াকৈ বনাই। মই কচুকেইডাল ধুনীয়াকৈ কাটি ৰেডি কৰি ল'লোঁ। আৰু এইফালে আম পিহি ৰেডি কৰি ল'লোঁ। তাৰপিছত এতিয়া মই কি কৰিম, ধুনীয়াকৈ মই গোটেইকেইটা বস্তু ৰেডি কৰাৰ পিছত মই কেৰাহী বহাম। আৰু এইফালে মই কেৰাহী বহাই দিছোঁ। কেৰাহীত মই অলপ তেল দি দিছোঁ, মিঠাতেল দিয়াৰ পিছত প্ৰথমত মই দি দিছোঁ শুকান জলকীয়া। দিয়াৰ পিছত মই নহৰুটো থেতালি থৈছিলোঁ যে, নহৰুকেইটা দি দিলোঁ। নহৰুকেইটা দিয়াৰ পিছত মই কটা পিঁয়াজ অলপ দি দিলোঁ। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব লাগে। ধুনীয়াকৈ যেতিয়া ফ্ৰাই হৈ যাব, তাৰপিছত ইয়াত যিখিনি আম পিহি থৈছে, এই আমখিনি দি দিব। প্ৰথমত আমটো অকণমান ফ্ৰাই কৰি ল'ব। আমখিনি মই দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব অকণমান টাইম। আৰু ফ্ৰাই কৰাৰ পিছত এতিয়া কি হ'ব, ইয়াত যেতিয়া আপোনালোকে কিবা মছলা দিম বুলি ভাবিছে দিব পাৰে। আৰু যদি এইটো ৰেচিপিটো মছলা দৰকাৰেই নাই, এনেই সোৱাদ হয়। আৰু ইয়াত মই হালধি দি দিছোঁ। তাৰপিছত মই কচু থুখিনি দি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰিম। 4-5 মিনিট সময় ধুনীয়াকৈ ফ্ৰাই কৰিব। যেতিয়া ধুনীয়াকৈ সিজি যাব, তেতিয়া গৰম পানী দি দিব লাগিব লাষ্টত। মই হ'লে খাই বহুত ভাল পাওঁ দেই। আপোনালোকে যদি ভাল পায় নাপায় কমেণ্টত জনাবচোন, কেনেকুৱা লাগে এই ৰেচিপিটো খাবলৈ। তাৰপিছত অকণমান মই নিমখ দি দিলোঁ। যিমানটো হিচাপত বনাইছে সিমানটো আপোনালোকে হিচাপত নিমখটো এড কৰি দিব। এতিয়া 2-3 মিনিটৰ সময় কাৰণে মই ঢাকনি লগাই দিম। ধুনীয়াকৈ মিক্স কৰি ল'ব। 2-3 মিনিটৰ সময় কাৰণে ঢাকনিখন লগাই দিব। তেতিয়া সি ধুনীয়াকৈ ফ্ৰাই হৈ যাব। তাৰপিছত লাষ্টত ধুনীয়াকৈ গৰম পানী দি দিব লাগিব। বাছ, মই ঢাকি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনখন খুলি দিছোঁ। দেখিছেনে, ফ্ৰাই হৈ গৈছে। ধুনীয়াকৈ ফ্ৰাই কৰিব, যিমান ফ্ৰাই কৰিব সিমান খাবলৈ টেষ্টি হ'ব।
আৰু অকণমান টাইমৰ সময় কাৰণে মই ঢাকন লগাই থ'লোঁ, কাৰণ ভালকৈ ফ্ৰাই হোৱা নাই এতিয়াও। তাৰপিছত মই গৰম পানী দি দিছোঁ। ঠাণ্ডা পানী এড নকৰিব, গৰম পানী এড কৰিব। গৰম পানী এড কৰাৰ পিছত যেতিয়া ধুনীয়াকৈ উতল আহি যাব, উতল অহাৰ পিছত তেতিয়া আপোনালোকে মাছকেইটা এড কৰি দিব। কাৰণ শুকান মাছটো কি হয়, ফ্ৰাই কৰিবলৈ বেয়া হয়, ধুবলগীয়া হয় ন। তো সেই গতিকে ইয়াক মই ধুই পেলাই ডাইৰেক্ট দি দিছোঁ। কাৰণ মাছটো বইল কৰি খাব পাৰে, শুকাই থাকে, অকণমান বইল কৰি ধুনীয়াকৈ খাব পাৰে, একো অসুবিধা নহয়। কাৰণ ফ্ৰাই কৰিবলৈ নোৱাৰিব এইটো মাছ, কাৰণ যদি কিনি আনি ডাইৰেক্ট ফ্ৰাই কৰে তেতিয়াহ'লে ইয়াত বালি বীজাণু ঢেৰ থাকে। তো সেই গতিকে গৰম পানীত ধুনীয়াকৈ ধুই দিব, ধুই পেলাই বাছ তাৰপিছত ধুনীয়াকৈ ধোৱাৰ পিছত ধুনীয়াকৈ আঞ্জাখনত এড কৰি দিব মাছটো। এতিয়া 3-4 মিনিট সময় ধুনীয়াকৈ ইয়াক ফ্ৰাই হ'ব দিব, ৰসতে ইয়াক ফ্ৰাই হ'ব দিব। তাৰপিছত খাব পাৰিব, যিকোনো লগত খাব পাৰিব। মই হ'লেও ভাতৰ লগত খাইছোঁ। অকণমান মই দেখাই দিছোঁ কেনেকৈ ভাতৰ লগত খোৱা হৈছে ৰেচিপিটো। আৰু এইফালে চাওক, ভাত লৈছোঁ, আলু ফ্ৰাই লৈছোঁ, আৰু এইফালে আঞ্জাখন লৈছোঁ। বাছ আজি ৰাতি নিশাটো এয়াই ভাত আছিলে, সেই গতিকে ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।